দেবনাথ নিজে নিজে কৰি আছে, নিজৰ পকেটৰ পইচা দি। কি গ্রাম কয় এইটো শিঙিমাৰি শিঙিমারি কি গ্রাম শিঙিমাৰি পাৰ্ট 2। হ্যাঁ রোডটো কিমান দিন দি বেয়া হৈ আছে এইটো মানে আমি বুজাৰ লগে থাকি ৰোডটো বনোৱাই নাই। মানে হাগ্ৰামাৰ চৰকাৰ আছিল তেতিয়া অলপ অলপ বনাইছে। আৰু হেৰি চম্পক ইয়াক আমি ভোট দি পেলাই ইমান বনাইছিলোঁ, এতিয়ালৈকে আমাৰ গ্ৰামত অহা নাই বা এটা কামো কৰি দিয়া নাই আমাক। কি ক'ব এই গ্ৰামৰ ৰাইজে আপুনি কি ক'ব? ৰাইজে ভাল ক'ব সুকুমাৰ দেৱনাথক। এবাৰ BTC ইলেকশ্যনত সুকুমাৰ দেৱনাথ বোলে BPF পৰা খেলাব, আপোনালোকে কি সঁহাৰি দিব? হ্যাঁ দিম, আমাৰ যদি কাম কৰি দি আছে আমি দিম, কিয় নিদিম। কি হৈছে ৰোডটোৰ কামটো চলি আছে, কোনে কৰি আছে? এইটো সুকুমাৰ দেৱনাথে কৰি আছে BPFৰ ফালৰ পৰা। তেওঁক এইবাৰ ৰাইজে সমৰ্থন কৰিছে। যদি টিকেট দিয়ে হয়তো BPFে আমাৰ শিঙিমাৰি ৰাইজে তেওঁৰ হৈ ভোট দিব। কিমান দিন এই ৰোডটো বেয়া হৈ আছে? এইটো BPFৰ দিনত এবাৰ ভাল হৈছিল, অলপ 50,000 টকা দিছিল আৰ্থিক সাহায্য হিচাপে, আৰু তাৰপিছত এতিয়ালৈকে হোৱা নাই। এইটো 2007 আছিল। এতিয়ালৈকে এতিয়া ৰোডটো বনাই আছে? এতিয়া বনাই আছে, এতিয়া যাব পৰা হৈছে। আগতো মানুহে যাব পৰা অৱস্থাত নাছিল। ৰোড কাম চলি আছে? সুকুমাৰ দেৱনাথ বনাই আছে ৰোডটো। অঁ, কিমান দিব লাগিব ৰোডটো? 3-4 কিলোমিটাৰমান দুই গ'লাব। নিজে টকা দি বনাই আছে? অঁ, নিজৰ টকা দি বনাইছে। ইয়াতেতো EM আছে, EM অহা নাই? EM অহা নাই। বনাই আছে এইটো সুকুমাৰে দি আছে, চিতলাৰ না? কিমান দিব লাগিব ৰোডটো? ৰোডটো প্ৰায় 5 কিলো নহ'ব, 2.5 কিলোমান হ'ব। 2.5 কিলোমিটাৰ হ'ব? 2.5 কিলোমিটাৰমান হ'ব। ইয়াতেতো কি কয়, আপোনালোকে কি ৰাজ্যে কি সিদ্ধান্ত লৈছে এবাৰ যদি টিকেট পায় সুকুমাৰে যদি পায়, সুকুমাৰে আমাক দি দিছে, সুকুমাৰকে দি দিম। সুকুমাৰক ভোট দিব আপোনালোকে? আচ্ছা আচ্ছা। এই EM আছে ইয়াতে আমাৰ? ইমান দিনৰ পৰা এক চাপাক কোনেও মাটি দিয়া নাই আমাৰ শিঙিমাৰি গাঁৱত। এইবাৰতো সুকুমাৰ ছাৰে এতিয়া ইলেকশ্যন টিকেট পোৱা নাই, তাৰ আগতে দি দিছে। কোনফালে? কিমান মানুহ আছে? মানুহতো নাই, এতিয়া নামাজত গৈছে সবাই। কাম কৰি অলপ পিছত নামাজত যাই আছে না, অলপ টাইমটো